নমস্কাৰ সকলোকে অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। জুবিন ক্ষেত্ৰত চৰকাৰৰ দ্বাৰা এছঅ'পি প্ৰয়োগ কৰাক লৈ পুনৰ ৰাজ্যজুৰি বিতৰ্কৰ সৃষ্টি হৈছে। আমি সকলোৱে জানো যে জুবিন গাৰ্গৰ সোণাপুৰস্থিত সমাধি ক্ষেত্ৰ অৰ্থাৎ জুবিন ক্ষেত্ৰত আজি পৰ্যন্ত মানুহৰ সমাগম তিলমানো কমা নাই। ইনফেক্ট আমি সকলোৱে জানো যে বহু দিন তথা মাহ পৰ্যন্ত তাত মানুহৰ জনসমাগম ঘটিবই। মানুহে দূৰ দূৰণিৰ পৰা দিন ৰাতি একাকাৰ কৰি গৈ প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি প্ৰাৰ্থনা জনাইছে। তেনে ক্ষেত্ৰত যোৱা 23 অক্টোবৰ তাৰিখে চৰকাৰৰ ফালৰ পৰা জুবিন ক্ষেত্ৰত অনুপ্ৰৱেশ কৰাক লৈ এছঅ'পি জাৰি কৰাৰ কথাটোৰ সন্দৰ্ভত সমগ্ৰ অসমজুৰি বিতৰ্কৰ সৃষ্টি হৈ আছে। এছঅ'পিখনত স্পষ্ট ৰূপত উল্লেখ কৰিছিল যে জুবিন ক্ষেত্ৰত অনুৰাগীয়ে পুৱা 6 বজাৰ পৰা ৰাতি 10 বজা পৰ্যন্তহে প্ৰৱেশ কৰিব পাৰিব। উক্ত কথাটোক কেন্দ্ৰ কৰি অনুৰাগীসকলৰ মাজত অসন্তুষ্টিয়ে দেখা দিছে। সকলোৱে প্ৰাণৰ শিল্পীগৰাকীক অন্তিমবাৰৰ বাবে এবাৰ প্ৰাৰ্থনা কৰিবলৈও নিষেধাজ্ঞা প্ৰকাশ কৰাক লৈ অনুৰাগীসমূহে খুব উজৰা দেখা গৈছে। তেনে পৰিপ্ৰেক্ষিতত অসমৰ প্ৰখ্যাত লেখিকা ৰীতা চৌধুৰীয়েও ফেচবুক যোগে এছঅ'পি প্ৰকাশ কৰা সন্দৰ্ভত নিজৰ ক্ষোভ প্ৰকাশ কৰে। তেওঁ মুখ্যমন্ত্ৰীক উদ্দেশ্যি কয় যে জুবিনক ভালপোৱা সকলোৱে জুবিন ক্ষেত্ৰলৈ দিনত আহিবলৈ সময় নাপাবও পাৰে। দিন হাজিৰা কৰাৰ পৰা জীৱিকাৰ বিভিন্ন ক্ষেত্ৰত ব্যস্ত থাকে মানুহবোৰ। সেয়েহে টোপনি আৰু জিৰণিৰ বিসৰ্জন দি দূৰ দূৰণিৰ পৰা আহে। কিছুমানে বাৰে বাৰে আহে। জুবিনৰ প্ৰতি তেওঁলোকৰ ভালপোৱাৰ জোখ লোৱা অসম্ভৱ। অগণন মানুহে জুবিনক হঠাতে হেৰুৱাই যি মানসিক কষ্ট পাইছে তাৰ পৰা আজিলৈকে ওলাব পৰা নাই। সমাজৰ অভিভাৱকসকলে মানুহৰ সেই কষ্টৰ উপশমৰ বাট বিচৰাহে সময় এয়া। তাৰ সলনি জুবিন ক্ষেত্ৰত প্ৰৱেশৰ বাবে দিয়া বাধা নিষেধে জুবিনক ভালপোৱা ল'ৰা ছোৱালীবোৰক জটিল মানসিক অৱস্থালৈ ঠেলি দিব পাৰে। আত্মহননৰ পৰা মৃত্যু হ'লৈ যিকোনো ঘটনা ঘটিব পাৰে। লগতে তেওঁ মুখ্যমন্ত্ৰীগৰাকীলৈ বাৰ্তা প্ৰেৰণ কৰে যে জুবিন ক্ষেত্ৰত এছঅ'পি প্ৰয়োগ কৰি তাত অনুৰাগীসকলৰ প্ৰৱেশত বাধা দিয়াতকৈ আইন শৃংখলা কঠোৰ কৰি তাত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় সেই কথাৰ ওপৰতহে গুৰুত্ব প্ৰদান কৰিব লাগে। ইয়াৰ লগতে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গেও জুবিন ক্ষেত্ৰত উপস্থিত হৈ মন্তব্য প্ৰদান কৰে যে এছঅ'পিৰ সময়সীমা নিশা 10 বজাৰ সলনি নিশা 12 বজা পৰ্যন্ত বৃদ্ধি কৰিব লাগে। মন্তব্যটো স্ক্ৰীণত প্লে কৰি দিছোঁ। আহক সকলোৱে তেওঁৰ মন্তব্যটো আমি প্ৰথমতে এবাৰ শুনি লওঁ। এইটো প্ৰশাসনে কিবা এটা হেৰি কৰিছে, মানে কিবা অসুবিধা দেখিছে চাগে কিবা এটা, কিন্তু তথাপিতো ইয়াত সকলোৱে মই যেতিয়া আহিছোঁ মানুহখিনি লগ পাইছোঁ তেওঁলোকে অন্ততঃ 11:30-12 বজালৈ বিচাৰিছে। গতিকে সেইটো চাই লওক সুবিধামতে কেনেকৈ হয়, কাৰণ ইমান দিনে গোটেই ৰাতিয়ে যিহেতু আহি আছিলে ন, কাৰণে তেওঁলোকেও বিচাৰিছে আৰু কিছুমান চাকৰিৰ পৰা আহি নিজৰ কামৰ পৰা আহি আছে। তেখেতৰ লগতে আন বহুকেইজন শিল্পী তথা গায়কেও জুবিন ক্ষেত্ৰত এছঅ'পি প্ৰকাশ কৰাক লৈ নিজৰ অসন্তুষ্টি প্ৰকাশ কৰে। ইয়াৰ লগে লগে বহুকেইজন অনুৰাগীয়েও বিভিন্ন ধৰণৰ ছ'চিয়েল মিডিয়া নাইবা নিউজ পৰ্টেল যোগেদি নিজৰ অসন্তুষ্টি প্ৰকাশ কৰি মাননীয় মুখ্যমন্ত্ৰীগৰাকীলৈ আহ্বান জনায় যে জুবিন ক্ষেত্ৰত অপ্ৰীতিকৰ পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ প্ৰয়োজন সাপেক্ষে আইন শৃংখলা বৃদ্ধি কৰাৰ লগতে তাত পুলিচ নিয়োগ কৰিব লাগে। কিন্তু জুবিন ক্ষেত্ৰত প্ৰৱেশৰ বাবে এইদৰে এছঅ'পি প্ৰকাশ কৰিলে জুবিন অনুৰাগীসকলক মনোকষ্ট দিয়াৰ লগতে জুবিন গাৰ্গৰ সত্তাটোক অপমান কৰা হ'ব। এই ক্ষেত্ৰত আপোনালোকৰ মতামত কমেণ্ট যোগে জনাব। আজিলৈ সামৰিছোঁ। অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।